হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু ময়ো ভালে আছোঁ। এয়া বহুত দিনৰ মূৰত এটা মিনি ব্লগ বনাব লৈছোঁ আৰু এয়া বস্তুবোৰ দেখি গমেই পাইছে চাগে। হয়, আজি মানে ঘৰত খানা পাতিছোঁ, সকলোকে মাতিছোঁ আৰু ভাত খাবৰ কাৰণে। সকলোকে মানে সেয়া আৰু আইতাহঁতকো মাতিছোঁ, মানে মামীহঁতক চবকে মাতিছোঁ আৰু এয়া মানে যোগাৰবোৰ কৰিব লৈছে আৰু হাজবেণ্ডো বহুত দিনৰ মূৰত আহিছে, তো সেয়াই আৰু খানাবোৰ ৰেডি কৰিব লৈছে। আৰু এয়া ভাইটিও অলপ সহায় কৰি দি আছে আৰু ময়ো কিবা কিবি কৰি আছোঁ আৰু তো সেয়াই আৰু সকলোৱে মিলি বনাব লৈছোঁ। আৰু এতিয়া অকণমান ঠাণ্ডাও পৰিছে, তো সেয়া আৰু জুইত বনাবও পাৰি পিছে খানা, সেইকাৰণে অকণমান কিছুমান খানা মানে জুইতো বনাইছোঁ। তাৰপিছত সেয়া আৰু এয়া মামাহঁতৰ আইতাও আহি পালে আৰু এয়া আহি কিনে মাৰ লগত আকৌ কিবা কিবি কথা পাতি আছে আৰু মই অকণমান বহিছোঁ, মানে অলপ ভাগৰো লাগিছে সেইকাৰণে। আৰু এয়া বস্তুবোৰ ৰেডি কৰা মানে বনোৱা ষ্টাৰ্ট কৰি দিলে আৰু এয়া হাজবেণ্ডে মানে জুইত বনোৱা নাই, গেছতে বনাই আছে আৰু মা আৰু ভাইটি অকণমান গেছত মানে বনোৱা নাই, জুইতে বনাই আছে। তো সেয়া ভিডিঅ'টো বনালোঁ পিছে ঠিকেই, কিন্তু যেতিয়া আমি খাবৰ কাৰণে বহিছিলোঁ সকলোৱে, কিন্তু খোৱাৰ টাইমত ভিডিঅ' বনোৱাই নহ'ল, মানে পাহৰিয়ে গৈছোঁ। আৰু এয়া আমাৰ খানা হৈ গ'ল। এয়া মাছৰ জোল বনাইছিলোঁ কচুৰ সৈতে, তাৰপিছত অকণমান দালিও বনাইছোঁ, কাৰণ দাইলটো লাগেই, বেছি বনোৱা নাই, অকণমানেই বনাইছোঁ। আৰু তাৰপিছত অকণমান চব্জিও বনালোঁ, গোটেই মিক্স চব্জি এখন বনালোঁ। আৰু এয়া চব্জি দেখিছে, মানে অকণমান বনাইছোঁ আৰু চবৰ কাৰণে। আৰু এয়া লাষ্টত এয়া মাংসৰ জোলো হৈ গ'ল আৰু এয়া অকণমান ধনিয়া চনিয়া দিছে আৰু খাবৰ কাৰণে টেষ্টি হয়। তো আৰু ইমানেই আছিল। বাই।